আড্ডা লাইফ এক নতুনৰ সন্ধানত আমি আজি আড্ডা লাইফৰ মজিয়াত সৰভোগৰ বিশিষ্ট সমাজকৰ্মী হৰিকিষাণ মাহেশ্বৰী দেৱ। নমস্কাৰ। আজি আমাৰ এই আড্ডা লাইফত আমি বৰ্ণগড় অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী হৰিকিষাণ মাহেশ্বৰী তেওঁক মাতি আনিছোঁ আৰু আমি তেওঁৰ যি 81 বছৰীয়া বৰ্ণিল জীৱন, এই জীৱনত তেওঁ কি পালে কি দিলে, আৰু আমি জনাত তেওঁ এই অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত। মূলত এজন মাৰোৱাৰী উপাধিৰ মানুহ হলেও তেওঁলোকৰ পৰিয়াল যিহেতু মাৰোৱাৰী, কিন্তু তেওঁলোকে আমাৰ এই অসমত আহি অসমীয়া মাধ্যমৰ বিদ্যালয়ত নিজৰ ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰি আৰু তেওঁলোকক উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিখিনি সুবিধা দিলে আৰু যিখিনি কৃতিত্ব বৰ্ণগড়বাসীয়ে লাভ কৰিছে, তাৰ কাৰণে আমি সদায় গৌৰৱ অনুভৱ কৰোঁ আৰু তেওঁলোকৰ পৰিয়ালটোক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে তেওঁলোকৰ পৰিয়ালৰ দৰে যদি আমিও আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুন্দৰ এটা শৈক্ষিক জীৱন দিব পাৰোঁ, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। প্ৰথমতে আমি আৰম্ভ কৰিম তেওঁৰ পূৰ্বৰ দুই এটা কথা। নমস্কাৰ। আপোনালোক যিহেতু আমি জনাত মাৰোৱাৰী সম্প্ৰদায়ৰ, কিন্তু মাৰোৱাৰী সম্প্ৰদায়ৰ হলেও আপোনালোকৰ আমাৰ অসমীয়া সমাজ ব্যৱস্থাত মাত কথা, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাকৰ লগত যি ধৰণে আপোনালোক জড়িত, ইয়াৰ মূল কাৰণটো কি, বা আপোনালোকে প্ৰথমতে কেনেকে আহি আমাৰ এই সৰভোগ অঞ্চল পালে, আমি সেইটো জানিব বিচাৰিছো। ভাল লাগিল আপনি সোধার ভাবে। আসলতে আমার পরিবারের বর্ণগড়ত এই সর্বগত 111 বছর হয়েছে, আর মোর দেউতার পৰা আরম্ভ করি আবু এতে ঢুকাইছে। 9 বছর বয়সত এতে আইছিল, আর পাছত নানানটা সংঘর্ষ করি আর এই দোকানী হিসাবে ব্যবসায় করি রাইজর মাজত মিলি, আর ইয়ারে ভাষা সংস্কৃতি গ্রহণ করি। আৰু মোর দেউতা এজন বৰ ধার্মিক আৰু সাদা জীবন ভাবে যাপন করেছিল। আৰু বৰ চৈতন্য গড়ি মঠন আৰু নামঘৰত আৰু সত্ৰবিলাকত দিছিল, ভকতে নাছিল, আৰু সারা জীবন তেওঁ মিছা মাতা নাই। আৰু তেওঁৰ এটা সিদ্ধান্ত আছিল যে যি জায়গা থাকে, যারে জলবায়ু গ্রহণ করে, তারে পুরা আয় করি ব্যয়টো বা খরচটো সেই জায়গাতে করবা লাগে। এইটো তেওঁৰ এটা সিদ্ধান্ত আছিল, আর তাকে আমি তেওঁৰ পৰা পাইছো। আর আমি ভবাতে এই আমার অন্তৰত বিশেষভাৱে আমার ঠাই আর জাতির প্রতি এটা বিশেষ টান আছে, আর নিজক অসমীয়া বলি অনুভৱ কৰি পৰিচয় দি গৌৰৱ অনুভৱ কৰোঁ। সেইবাবে মই দেউতাৰ পৰা এইটো আহৰণ কৰিছো, আৰু আগত মোৰ ল'ৰা ছোৱালী এই ক্ষেত্ৰত উন্নতি করছে, অসমীয়া মাধ্যমত পঢ়িছে ইয়াতে, আর স্ট্যান্ডও করছে ল'ৰা ছোৱালীয়ে। তার উপরিও আমার বৰপেটা জিলাত মোৰ ল'ৰা ছোৱালীয়ে মাদার টাঙ্গত তাৰে অসমীয়াত হাইয়েস্ট মার্কস আনছে পাইছে। ইয়াতে বোঝা যায় যে আমার অসমীয়ার প্রতি কি ধারণা
আৰু কি আনুগত্য আর বলাই খোৱাৰ মই দৰকাৰ বোধ কৰা নাই আৰু যদি কিবা বিহু দেখো তো এতিয়া কথা হ'ল যে আমি বহুতে ভাবো এটা পৰিৱেশ যদি নাথাকে ল'ৰা ছোৱালী কেতিয়াও ভাল নহয়, কিন্তু আপোনালোকক দেখিছো যে আপোনালোক মূলতঃ ব্যৱসায় লগত জড়িত বেছি, কিন্তু এই ব্যৱসায়ৰ মাজতো অতি ব্যস্ততামুক্ত জীৱনৰ মাজতো আপোনালোকে ল'ৰা ছোৱালীক এটা সুন্দৰ মাৰ্গ বা এটা পথ দিছে আৰু সেইকাৰণে হয়তো তেওঁলোকে অসমীয়া বিষয়ত সৰ্বোচ্চ নাম্বাৰেই নহয়, আমি জনাত মেট্ৰিকত ষ্টেণ্ড কৰাটো ইমান সহজ কথা নহয়, কিন্তু আপোনালোকৰ ল'ৰা ছোৱালী অকল ষ্টেণ্ডেই কৰা নাই, তেওঁলোকে বৰ্তমান অসমৰ দুখন প্ৰতিষ্ঠিত কলেজৰ সহযোগী অধ্যাপক। এইটো আমাৰ কাৰণে বা আমাৰ জাতিৰ কাৰণে, আমাৰ ভাষাৰ কাৰণে, আমাৰ সাহিত্যৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয়। এটা কথা হ'ল যে আপুনি এই যে ইয়াত ব্যৱসায়ৰ লগত জড়িত, তাৰ আগত আমি জনাত আপুনি কলিকতাত পঢ়িছিল, তাত কি পঢ়িছিল? মই অলপমান কওঁ মোৰ বিষয়ে কোৱাৰ আগত যে মই মানে মোৰ দেউতাৰ পৰা আহৰণ কৰা অলপ অনুশাসন প্ৰিয় আছিলো, গতিকে 24 ঘণ্টাৰ ভিতৰত 16 ঘণ্টা নিজে দেখাৰ কালত মানে কৰ্তব্যত আছিলো দোকানী হিচাপে, আৰু অলপ অনুশাসন প্ৰিয় হোৱাৰ কাৰণে মই ভাবো যে মোৰ ল'ৰা ছোৱালীয়ে মোৰ মা দেউতাৰ নাম ৰাখছে বা উন্নতি কৰিছে, গতিকে অভিভাৱক অলপ কৰ্তব্য আছে, কেৱল জন্মদিনেই নহয়, ল'ৰা ছোৱালীক পঢ়া শুনাৰ সব ক্ষেত্ৰত তাৰ উন্নতি সাধন কৰাটো মই ভাবো অভিভাৱকৰ কৰ্তব্য। এতে অলপ আমি ক'ব নাপায় আমি অসমীয়া অলপ লেহেমীয়া গতিত আছো, হয়তো বহুত উন্নত হৈছে এতিয়া মোৰ বিষয়ে কম। মোৰ ছাত্ৰ জীৱন যিহেতু সেই সময়ত আমাৰ সৰ্বমত এটা আছিল GRP স্কুল আর এটা আছিল এই প্রাইমারি স্কুল, প্রায়ত চক্রপণ্ডিত দ্বারা প্রচালিত, গতিকে মই মোৰ ছাত্ৰ জীৱনটো কলিকাতাত গৈছে, কলকাতা মহানগৰীত সেই সময়ত মই গেলো আর স্কুল কলেজত তাতে অধ্যয়ন কৰিছো, আর ইংৰাজী 1967 চনত মই তাৰে পৰা ডিষ্টিংশ্যন পাই বিকম পাছ কৰিলো। সেই সময়ত ডিষ্টিংশ্যন অলপ হেৰি আছিল আমাৰ সময়ত। তাৰ পাছত মই ইয়াতে আহি 1967 পিছত পুৰা দমে দোকানত দেউতাক সহায় কৰি পুৰা দমে দোকানৰ কাম কৰিছো। তদুপৰি মোৰ এটা ব্যক্তিগত নিচা আছিল সামাজিক জীৱনত, তাতে মই যিখিনি পাৰো সেই সময়ৰ পৰাই তাৰমানে মোৰ বৰ্ণগৰ সমাজত আজি 58 বছৰ উপক্ৰম হৈছে সামাজিক জীৱনত, আৰু অলপ যদিও চিনাকি আছে। আৰু ইয়াৰ মই এই ক্ষেত্ৰত মই কিন্তু প্ৰায়তো ঘনশ্যাম তালুকদাৰক মনত নকৰাকে নাথাকো, থাকবাৰো, যিহেতু সেই 22.5 বছৰ বয়সত মোক জোৰ কৰি প্ৰায়তো তালুকদাৰ ছাৰে মোক সামাজিক জীৱনত ইয়াতে আনছিল। উনি হৈছিল শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ পৰা, তাতে মোক ধন ভঁৰালী হিচাপে ৰাখলা। আৰু প্ৰায়তো তালুকদাৰ মোক ইমান ভাল পাইছিল, মই যদিও ইমান সৰু আছিলো 23 বছৰ নোহোৱাতেও মোক কিন্তু সদায় আপুনি বুলি কৈছিল, কি কাৰণ নাজানো। আৰু এই কাৰণে মই তেওঁক মনত কিয় কৰিলো যে মোৰ প্ৰথম আৰম্ভণি হ'ল শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ পৰা। আজি হয়তো মই প্ৰায় 30টাতকৈ অধিক ইয়াতে অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত আছো। বিশেষভাৱে 7টা 8টাত মোৰ মানে বহুত সময় হৈছে। বৰদুগা কলেজত 58 বছৰ, শ্ৰীমন্ত শংকৰদেৱ নামঘৰত 58 বছৰ, সাহিত্য বা 40 বছৰ জড়িত আমাৰ। তদুপৰি 30 বছৰৰ পৰা মই জড়িত আছো আমাৰ এই সমন্বয় সংঘৰ লগত, আৰু 40 বছৰৰ পৰা জড়িত আছো শ্ৰী শ্ৰী মা তেলুলীয়া গোসাঁই থানত, আর প্রায় 20 বছর পৰা জড়িত আছো মা 40 বছর জড়িত আছো শ্রী শ্রী গরখীয়া গোসাঁই থানত, আর 30 বছর পৰা জড়িত আছো শ্রী শ্রী মা তেলুলীয়া গোসাঁইত। ইমান মোৰ মনতো নাই, তথাপি 30টাতকৈ বেছি অনুষ্ঠান মই ইয়াতে জড়িত আছো। ৰাইজৰ বহুত মৰম আছে, মোক মনত কৰে মাতে, আর মোকো ৰাইজৰ লগত থাকাত ভাল লাগে। আর যেহেতু মই আচলতে
পেন ভাল পোৱা মানুহ, কিতাপ ভাল পোৱা মানুহ, সাহিত্য ভাল পোৱা মানুহ, গতিকে শিক্ষিত সমাজৰ লগত বহি মই বৰ আনন্দ অনুভৱ কৰোঁ আৰু মই তাকে বিচাৰোঁ যে বৰনগৰতে যাতে মোৰ মানে জীৱনটো শেষ হয়, মোৰ তাৰ বাদে মোৰ ইচ্ছা নাই। মই বৰনগৰত অন্তৰে ভাল পাওঁ, এতিয়া কথা মনে হ'ল, প্ৰাণে ভাল পাওঁ। এতিয়া আমি জনাত আপুনি যি সময়ত ইয়াত ব্যৱসায় আৰম্ভ কৰিল, এই ব্যৱসায়ৰ অতি ব্যস্ততাৰ মাজতো আপুনি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান গাঁৱে ভূঞেতো আপোনাক যোৱা দেখা পাওঁ, বিভিন্ন অনুষ্ঠানৰ লগত আপুনি জড়িত, বিভিন্ন অনুষ্ঠানত আপুনি বিভিন্ন ধৰণে সহায়ো কৰি আহিছে। কিন্তু কথা হ'ল যে ইয়াৰ পৰা নিশ্চয় আপুনি কিছু মানসিক আনন্দ লাভ কৰিছে, আৰু পৰিয়ালে এই ক্ষেত্ৰত আপোনাক কোনোদিনা একো বাধা নিদিয়ে নেকি এইবিলাকত? মোক পৰিয়ালে কোনোদিন বাধা পোৱা নাই, মঞ্চ সহযোগে পাইছোঁ, সম্পূৰ্ণ পৰিয়ালৰ পৰা সহযোগ পাইছোঁ। আৰু এই কামত মোক সদায় উৎসাহ উদ্দীপনাই পাইছোঁ মই। আৰু মোৰ এটা ধাৰণা যে যেনে আমাৰ পৰিয়ালৰ প্ৰতি দায়িত্ব, এনে সমাজৰ প্ৰতি আমাৰ দায়িত্ব আছে। আমি সামাজিক দায়িত্ব যিখিনি পাৰোঁ সম্পূৰ্ণ প্ৰত্যেক মানুহ কৰিব লাগে, এইটো মোৰ এটা নিজা ধাৰণা। আচ্ছা, এতিয়া আমি আপোনালোক এটা বেলেগ কথালৈ আহিম যে আমি জনাত আপুনি অসমীয়া, হিন্দী আৰু ইংৰাজী এই তিনিটা ভাষা আপুনি ভালকৈ জানে, আৰু আমি জনাত সাহিত্যৰ ক্ষেত্ৰত আপুনি যিখিনি কাম কৰি গ'লে, বিশেষকৈ বিভিন্ন আলোচনীত আপোনাৰ লেখা প্ৰকাশ হৈছে, বিভিন্ন বাতৰি কাকতৰো আপোনাৰ লেখা প্ৰকাশ হৈছে। ইয়াৰ পৰা আমি এটা কথা বুজি পাওঁ যে আপুনি কমেও 100-150 মান হয়তো নিবন্ধ কিবা লিখিছে, আপুনি লিখা কামো আপুনি কৰিছে, তাৰ উপৰি আপুনি কবিতা লিখিছে। মই এই কথাটোতে আচৰিত হৈছোঁ যে আপুনি ক'ত ক'ত কেনেকৈ কবিতা লিখিছিল? মই অলপমান আপোনাক কওঁ, তাৰমানে প্ৰায় 50 বছৰৰ পৰা মোৰ লেখাৰ এটা অভ্যাস আছে। মই লিখি আৰু পঢ়ি ভাল পাওঁ। মই প্ৰত্যেক আলোচনীত আৰু বাতৰি কাকতত প্ৰত্যেকৰ লেখাটো মই কিন্তু পঢ়োঁ, মোৰ বিৰাট নিচা। এই পঢ়াৰ নিচাৰ বাবে মই অলপ অলপ নিজে লেখাও হ'লোঁ। আৰু এই 50 বছৰৰ ভিতৰত 100ৰ ওপৰত মোৰ অসমীয়া, হিন্দীত মানে বাতৰি কাকতত, আলোচনীত প্ৰকাশ পাইছে। এখন বহুত বেছি হ'ব। আৰু 2008 চনত ইয়াতে আমাৰ প্ৰকাশ পাইছে, মই 3টা অসমীয়াত কবিতাও লিখিছোঁ। আৰু এইটো ক'ব লাগে এইকাৰণে হ'ল, যিহেতু মই কলিকাতাত কিন্তু ইংৰাজী মিডিয়ামত পঢ়া মানুহ, মোৰ এটা ইয়াতে এইকাৰণে মই ক'ব খোজোঁ যে ভাষাৰ প্ৰতি যদি আনুগত্য থাকে, মানুহ যিকোনো পৃথিৱীৰ ভাষা শিকিব পাৰে। আৰু অসমীয়া ভাষাটো চবতকৈ প্ৰিয় আৰু সহজ। মই কিয় কওঁ যে অসমীয়াত 50% হিন্দীৰ শব্দ আছে। গতিকে মই আজি গৌৰৱ অনুভৱ কৰোঁ যে প্ৰায় 30 বছৰ মই অসমীয়া কিতাপ বা প্ৰুফ চাব পাৰোঁ। অসমীয়া মিডিয়ামত যদিও পঢ়া নাই, মই অসমীয়াত 2008 চনত মোৰ 3টা কবিতা প্ৰকাশ পাইছে। এটা হ'ল মিছা অভিমান, এটা হ'ল খংখুৰা, আৰু তৃতীয়টা হ'ল জাতীয় চেতনা। এই 3টা বৰনগৰত প্ৰকাশ পাইছে, আলোচনীত ভিতৰত প্ৰকাশ পাইছে। আৰু তাৰ বাবে মই ৰাইজৰ পৰা বহুত কিন্তু গোহাৰি আৰু সঁহাৰি পাইছোঁ এই কবিতা যাৰ পঢ়িছে। আচ্ছা, যি নহওক আমি আমাৰ অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত এতিয়ালৈকে আমি যিখিনি জানো যে জ্যোতিপ্ৰসাদ আগৰৱালাই, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আমাৰ এই অসমতেই থাকি পঢ়ি তেওঁ অসমীয়া ভাষা সাহিত্যৰ কাৰণে যিখিনি বৰঙণি আগবঢ়াইছিল, সেইটো সহজ কথা নহয়। গতিকে আমিও ভাবোঁ যে আমাৰ এই বৰনগৰ অঞ্চলত আমি শুনাত সেই একে আদৰ্শৰে, জ্যোতিপ্ৰসাদ আদৰ্শৰে আপোনাকো আমাৰ এই বৰনগৰ অঞ্চলত জ্যোতিপ্ৰসাদ বুলিয়ে ক'ব পাৰি বা বহুতে কয়। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? মই কেৱল এইখিনি ক'ম যে ৰাইজৰ মোৰ প্ৰতি বিশেষ মৰম আছে।
সেইবাবে মই ভাবাত কৰি বেছি গৌৰৱ আৰু সন্মান পাইছোঁ। মই এইটো বিতংভাৱে নকওঁ, প্ৰায় 8টা-9টা জেগাত অলপ মই কিবা দান বৰঙণিও আছে বা দাতা উদ্দেশ্য হিচাপে, তাৰ বিষয়ে মই কিন্তু নিজে নকওঁ, ৰাইজে জানে, বেয়া নাপাব। মই কেৱল এটা কথা ক'ম যে ভাষাৰ প্ৰতি যদি আনুগত্য থাকে আর নিজৰ ভাষাক সদায় মানুহ বৰকে শিকবা লাগে আর তার প্রতি বিশেষ হেঁপাহ হবা লাগে। তার বাদে আপনি পৃথিবীর যে কোনো ভাষা শিকবা পারে, তাত মোর আপত্তি নাই, কিন্তু নিজৰ আইৰ ভাষা তার প্রতি যদি মানুহ আনুগত্য নাই, এইটো মই কিন্তু বেয়া পাওঁ। আর অসমীয়া যদি নিজৰ চিনাকি অসমীয়া বলি বা অসমীয়া ভাষা যদি ঘৰত নকয় বা নিলেখে, মই কিন্তু তার পক্ষপাতী নহয়। এইটো হৈছে মোৰ নিজা কথা। আচ্ছা, এতিয়া কথা হ'ল যে আমি বুজি পালোঁ যে আপুনি অকল এই বৰনগৰ অঞ্চলত থাকি নিজৰ ল'ৰা ছোৱালীক সুন্দৰভাৱে পোহপাল দি উচিত শিক্ষা দি তেওঁলোকক কৃতিত্ব দিয়াৰ ক্ষেত্ৰত আপুনি বহুখিনি অৰিহণা যোগাইছে পৰিয়ালৰ ফালৰ পৰা, আৰু লগতে তেওঁলোকে অসমত আমাৰ বিভিন্ন কলেজত তেওঁলোকে বিভিন্ন কাম কৰি আছে। তাৰ ফলত অসমীয়া ভাষা সাহিত্যৰ বহুত লাভ হৈছে। আৰু আমি ভাষা সাহিত্যৰ ক্ষেত্ৰত যিখিনি কথা বুজি পালোঁ যে আপোনালোকৰ পৰিয়ালটোৱে আমাৰ অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত বহুখিনি বৰঙণি আগবঢ়াইছে আৰু আপুনি নিজেও আগবঢ়াইছে। আৰু সেইকাৰণে হয়তো আমি জনাত আপোনাক অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বা এই অঞ্চলত আপোনাক বহুত বঁটা সন্মান বা সম্বৰ্ধনা জনাইছে। আপুনি সাহিত্য ৰত্ন বঁটা এটাও লাভ কৰিছিল 2024-ত শ্বিলঙৰ পৰা, বা অসম সাহিত্য সভাই আপোনাক বঁটা দিছে, বা ইয়াৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও আপোনাক বঁটা দিছে। গতিকে আমি আশা ৰাখিছোঁ যে পৰৱৰ্তী সময়ত আজি 81 বছৰ বয়সত আপুনি এতিয়াও সফল হৈ আছে, দৌৰি আছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত আপোনাৰ দিহা পৰামৰ্শ বা আপোনাৰ যি অৱদান, সেইটো সদায় প্ৰশংসনীয় আমাৰ বৰনগৰবাসীৰ কাৰণে। লগতে আমি ভাবোঁ যে আপুনি অকল 81 বছৰেই নহয়, পৰৱৰ্তী সময়তো আপুনি নিশ্চয় সুস্থ সফল হৈ আমাৰ এই ঠাইখিনিৰ বিভিন্ন কাম আৰু কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। এতিয়া কথা হ'ল এই যে আমাৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এখন সমাজত আমি বাস কৰোঁ, ইয়াত বিভিন্ন মানুহ আছে, বিভিন্ন ধৰ্ম আছে, বিভিন্ন পন্থ আছে, কিন্তু তথাপিও আমি দেখিছোঁ যে আপোনাক সকলো ধৰ্মৰ মানুহে আপোনাক সন্মান কৰে আৰু সকলোতে আপুনি যায়। বিভিন্ন মেল মিটিং সভা সমিতি উৎসৱ পাৰ্বণত আপোনাক আমি দেখা পাওঁ আৰু তেতিয়া আমাৰ ভাল লাগে। এতিয়া কথা হ'ল আপোনাৰ কিবা বিশেষ আঁচনি আছে নেকি যে পৰৱৰ্তী সময়ত কিবা কৰিব নেকি? এই ক্ষেত্ৰত মই কেৱল এইখিনিয়ে ক'ম যে আপন ভালে জগত ভাল, আর মানুষ পরিচয়টো তার জাতি হবা নাপায়, সংস্কারে মানুষ ভাল বেয়া বুঝায়। আর আমার ধারণা পৃথিবীর সকল মানুষ এক, যদি আমি আসলতে মানুষ হিসাবে মানুষ ধর্মটো পালন কৰোঁ, তে আমি মানুহ, কেৱল মানে দেখাত মানুহ হলি নহয়। গতিকে মই এইখিনিয়ে ক'ব খোজোঁ যে আমাৰ পরিশ্রমের কোনো বিকল্প নাই। আর তার বাদে যে কোনো জাতি হোক, ভাষার সংস্কৃতি লগতে কর্ম সংস্কৃতি লাগবই, তার অবিহনে আমি উন্নতি সাধন কৰিব নোৱাৰোঁ। মোৰ এইটো অনুভৱৰ পৰা মই এইটো পাইছোঁ। আর মই বড়ো সৰু মানে মগজৰ মানুহ, মোৰ ইমান জ্ঞান নাই, সীমিত জ্ঞান, তাৰ মাজেৰে মই ক'ব খোজোঁ যে সত্যৰ সদায় জয় আছে। মানুহ যিকোনো পন্থাত, লাগে ব্যৱসায়ী হোক, আপনি শিক্ষক হোক, আপনি কলেজৰ প্ৰিন্সিপাল হোক, একজন নেতা হোক বা মন্ত্রী হোক, সত্যৰ পথত
অসুবিধা হ'ব পাৰে, শেষত কিন্তু জয় জয় উভয় আছে। গতিকে সত্য আমি এৰিব নালাগে। আৰু এই ক্ষেত্ৰত মই ক'ব খোজো যে আমি যদি সফল হ'ব খোজো, সদায় আনক সন্মান কৰিব লাগে, আনৰ বিষয়ে চিন্তা কৰিব লাগে। আৰু সন্মান বস্তুটো দিয়া বস্তু আছে, খোজা বস্তু নহয়। আপুনি যিমান দিব সিমানে আপুনি তাৰ 4 গুণ উভতি পাব, তাত কোনো সন্দেহ নাই। বেপাৰৰ ভিতৰত লাভ লোকচান হ'ব পাৰে, ইয়াত কোনো ক্ষতি নাই। গতিকে ডাঙৰ হোৱাৰ সবতকে উত্তম আৰু সৰল পথ হৈছে আমি নিজে সৰু হৈ থাকক, সৰু বুলি ভাববা লাগে, আনক ডাঙৰ বুলি ভাবক। সদায় শিকিব লগা আছে জীৱনত। আৰু এটা কথা মই এই বিষয়ে কওঁ, মোৰ অনুভূতিৰ ফালৰ পৰা, যে আমি আজীৱন ছাত্ৰ, যিকোনো পদতে থাক, জাজ হলেও, মিনিষ্টাৰ হলেও, মন্ত্ৰী হলেও, বেপাৰী হলেও, নেতা হলেও, সমাজকৰ্মী হলেও, আমি কেৱল 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 ছাত্ৰ, কাৰণ শিক্ষাৰ শেষ নাই। গতিকে আমি নিজক সদায় ছাত্ৰ বুলি ভাবিব লাগে। যিকোনো প্ৰশ্নতে আমি আছো, অভিভাৱক হওঁ, আটা হওঁ, বাপেক হওঁ, কিন্তু আমি সদায় নিজক ছাত্ৰ বুলি ভাবিব লাগে। আমি আজীৱন ছাত্ৰ আছো, কাৰণ শিক্ষাৰতো কোনো শেষ নাই। আৰু মই শেষত এইখিনি ক'ব খোজো, মোক এই অভাজনক যে এই সাক্ষাৎ লোৱাৰ বা দিয়াৰ যিটো সুবিধা প্ৰদান কৰিলে, তাৰ বাবে মই আড্ডা লাইফক মোৰ ফালৰ পৰা আন্তৰিক আৰু ধন্যবাদৰ লগতে অশেষ ধন্যবাদ। আৰু এই আড্ডা লাইফত উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। আমি সঁচাই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে বৰনগৰ অঞ্চলৰ এজন বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী, সমাজ সচেতন ব্যক্তি, আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত তেখেতৰ বহুখিনি বৰঙণি আছে। বিভিন্ন মঠ মন্দিৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো ওতঃপ্ৰোতভাৱে আজি বহু বছৰ কাম কৰি আহিছে। 81 বছৰ বয়সতো তেখেতে এতিয়াও থমকি ৰোৱা নাই, অক্লান্ত এজন সৈনিকৰ নিচিনা তেওঁ কাম কৰে। আমি আশা ৰাখিছোঁ আড্ডা লাইফৰ ফালৰ পৰা তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ, তেখেতৰ ল'ৰা ছোৱালী পৰিয়াল সুস্থ থাকক। আৰু আমাৰ অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত, অসমীয়া জাতীয় জীৱনৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিয়ালৰ যিখিনি বৰঙণি, তাৰ কাৰণে আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত তেওঁৰ জীৱনৰ যিখিনি সময়, এইখিনি সময়ত তেওঁ নিশ্চয় এটা সুন্দৰ আধ্যাত্মিক জীৱনৰ মাজেদি আমাৰ সমাজৰ বিভিন্ন অনুষ্ঠানত প্ৰতিষ্ঠানত বহু কাম বাকী আছে। নিশ্চয় তেওঁ সেই ক্ষেত্ৰত আমাক সৎ পৰামৰ্শ, দিহা পৰামৰ্শবিলাক দিব, আৰু আমাৰ এই অঞ্চলত এটা সুন্দৰ সুস্থ পৰিৱেশ সৃষ্টি হ'ব। ধন্যবাদ। অশেষ ধন্যবাদ। আড্ডা লাইফ, এক নতুনৰ সন্ধানত আমি।